জানাব আমাৰ অতিকন মৰমৰ ধ্ৰুৱ কুমাৰী উপস্থিতিত চিন্তা কৰা শেষ কৰি নয়ন কুমাৰী তাৰ পৰা আৰম্ভ भंगार तो हाई गाइज वेलकम टू माय यूट्यूब चैनल द जैक ब्लॉग्स तो गाइज आज भवेशदार লগত গৈ আছোঁ মানে অলপ পিছত ওলাম আৰু আমি সন্ধিয়ালৈ ওলাই যাম আৰু পলাকবাৰীৰ ৰাস দেখাইছোঁ আপোনালোকক পলাক য'ত ভৱেশদাৰ নতুন গান ৰিলিজ হৈছে আৰু তাতে কেনেকৈ ভৱেশদাৰ ফেন ফলোৱাৰ গোটেই দেখাইছোঁ আপোনালোকক আৰু পলাকবাৰীৰ পিছত আমি ছয়গাঁৱতো যাম চাগে তাৰপিছত আৰু এটা বাৰ্থডে চেলিব্ৰেশ্যন কৰিব যাম তিনিটা আজি গোটেইখিনি ব্লগ মানে ভৱেশদা ক'ত যায় কি কৰে গোটেই দেখাইছে আপোনালোকে তো বলক আজি ৰাতি কেনেকৈ কটাও আমি তো গাইজ আমি পালোঁ পলাকবাৰী আৰু নয়নদাই আমাক লৈ গ'ল আৰু গোটেইখিনি দেখাই আছে মানে কোনটো দোকান কোনটো ফুড মাৰ্কেটৰ ক'ৰ কি হয় কেনেকৈ ইমান ধুনীয়া কৰি মানে আৰু তাৰ মাজতো জানাইচোন মানুহৰ ভিৰ বাৰ্তা দাদাক দেখা পালে আৰু ইফালে চেলফি তোলা আৰু মানে ফুড দোকানকেইটাকো চিনাকি কৰাইছে আৰু যেনেকৈ কি খুলিছে দাদাই চবৰ মানে ধৰক আৰু চাই যায় নহয় যাই কিনে যিমানখিনি চায় আৰু মানুহৰ কাপোৰৰ দোকান কিবা দোকান ফুড মাৰ্কেটত এতিয়া আমি পলাকবাৰীত গৈ কিনে ইমান ধুনীয়া কাপোৰ ৱাও তাৰপিছত দাদা ফেন ফলোৱাৰটো গমেই পায় আৰুনো কি ক'ম আপোনালোকক ফুড তাৰে নতুন গানটোতো শুনিছে চাগে আপোনালোকে পলাকবাৰীৰ ৰাসৰ ফুড যদি কোনোবাই অহা নাই ৰাস চাব আপোনালোকে পলাকবাৰীতে আহিব ইমান ধুনীয়া কৰি সজাইছে ইয়াতে আৰু বহুত ধৰণৰ আছে ৰাসটো আমি গোটেই আপোনালোকক দেখাব পৰা নাই কাৰণ আমাৰ দাদাৰ সময়ো নাই সিমান ইফালে আকৌ ছয়গাঁও যাব লগা হ'ল আমাৰ এতিয়া গমেই পাই আছে এইখিনি চাওক এইটো ষ্টাৰ্টিংহে আমি মানুহ নাথাকাতে সোমাই লৈছোঁ আৰু ইমান ধুনীয়া মাংস বনাইছে মাছ গাহৰি বহুত ধৰণৰ আছে আপোনালোকে আহিলেই গম পাব কিন্তু খালি চালে নহ'ব আমাৰ পলাকবাৰীৰ ৰাস উৎসৱত আপোনালোকে আহিছে ফুড মেলাত আহিছে মোৰ ঘৰ মিৰ্জাত আৰু মিৰ্জা পলাকবাৰী আমি মোৰ জন্মটো পলাকবাৰীতে হয় এতিয়া পলাকবাৰীৰ প্ৰতি মোৰ এটা মানে মনৰ পৰা যিটো আছে আপোনালোক ক'বলৈ আজি মই নাযাওঁ বিশেষ এটা কথা এই ফুড মেলাৰ এই নীতিৰ যদি মই প্ৰথমতে ধন্যবাদ দিব লাগিব নয়ন কুমাৰক মই আজি বুলিয়ে নহয় এই ফুড মেলাৰ গীতটো বুলিয়ে নহয় মই বহু গীত গাইছোঁ নয়ন কুমাৰৰ আৰু খুব ধুনীয়া কনচেপ্ট বা খুব ধুনীয়া এটা মানে ফোক ধৰণৰ কনচেপ্ট ভাবে আৰু এতিয়াতো দাদাই গাহৰি খাই টেষ্ট কৰি আছে অলপ জ্বলা তাৰ ইফালেতো আৰু পিঠা চিঠা খালোঁ আৰু আমি কাৰণ মইতো নাখাওঁ গাহৰি এতিয়া কথা পাতি আছে কেইটামানৰ লগত চাব আৰু খাই আছে দাদা চৌবিছ লাগে বোলে তাৰপিছতো গমেই পায় আৰু ৰাইজৰ চেলফি আৰু আমি পালোঁ এতিয়া ছয়গাঁও ৰাসত সোমাম অলপ চাম এতিয়া পুলিচ আহিছে অফিচাৰকেইটা আহিছে আপোনাক আদৰি জনাবলৈ এতিয়া আমাক লৈ যাইছে ভিতৰলৈ বহুত জাম আছে মানে ভিৰ আছে আৰু জাম বুলি নকয় এইটো ভিৰ আৰু বহুত মানুহ আছে ন মানুহ বেছি হৈছে দাদাক দেখাবলৈ আৰু গমেই পায় 2 ছেকেণ্ড দেখা পোৱাৰ লগে লগে কেনেকুৱা হৈ গৈছে ভিৰ এতিয়া দাদাই লাহে ফটো চটো উঠাই জিলেপি খাই আছে এতিয়া আমি ভিতৰত এণ্ট্ৰি মাৰিছে মানে আদৰণি জনাব আৰু দাদাক মাতিলে ওপৰলৈ তো গাইজ আমি এতিয়া মঞ্চত উঠিলোঁ দাদাই উঠিলে আৰু এতিয়া আদৰণি জনাইছে কমিটিৰ মানুহকেইটাই এতিয়া কৈছে দাদাক বহক বুলি দাদাই আকৌ কৈছে আপোনালোকে ডাঙৰ মানুহ আপোনালোকে বহক আকৌ দাদাই জোৰ কৰি আছে আৰু বহক তাৰপিছত ছেকেণ্ড আৰু দাদাকে বহালে আৰু লাষ্টত উপায় নহয় তে আমি ৰাস চাম আৰু আজি ন পূৰা দেখাইছোঁ দাদাৰ লগত আৰু ইফালে মানুহৰ একদম দাদাক দেখা পাই কেনে মঞ্চৰ ওপৰত চব মঞ্চতে চাই আছে আৰু চকুটো পৰি গ'ল মানুহৰ দাদা আহিছে বুলি কুমাৰ ভইচ চিঞৰ বাখৰ চলি আছে ইফালে বেকগ্ৰাউণ্ডত আৰু এতিয়া দাদাক সম্বৰ্ধনা জনালে তাৰপিছত দাদাই চবকে হাই বুলি যাছিলে আৰু চবকে ৰাইজে গোটেই ইফালে যাইছে এতিয়া আমি ইয়াৰে শেষ ছয়গাঁও আমি ওলাওঁ লাহেক এতিয়া আমি ইয়াৰ পৰা ওলাই বাৰ্থডেত আহি পালোঁ দাদাৰ লগৰ এজনৰ ৱাইফৰ বাৰ্থডে আজি তাতে বাৰ্থডে খাম যাব ধুলিয়াই তাক দিন গৈ জানো নাযাবা মুখে এৰি